মানুহ সুখী হ'বলৈ খুব এটা টকাৰ প্ৰয়োজন নহয়, কিন্তু আপুনি কিমান সুখী সেইটো বেলেগক দেখুৱাবলৈ কিন্তু বহুত টকা খৰচা হয়। এই ধৰি লওক আপুনি ঘৰতে বাৰ্থডে চেলিব্ৰেশ্যন কৰিছে, ঘৰত বেছি মানুহ নাই বাৰু, আপোনাৰ ঘৰৰ মানুহখিনিয়ে কেক এটা কেক দিলেই হৈ যায় বাৰু, কিন্তু আপুনি এতিয়া 2-3টা কেক কিনিব লাগিব, ইনষ্টাগ্ৰামত দেখুৱাব লাগিব, আৰু এটাটো কেক গোটেই মুখত সানোতেই যাব, গতিকে খৰচাটো তেনেকৈ বাঢ়ি গ'ল কথাটো। কিন্তু যদি ছ'চিয়েল মিডিয়া নাথাকিলেহেঁতেন বা কোনো ইণ্টাৰনেটৰ ব্যৱস্থা নাথাকিলেহেঁতেন, এই ধৰক আৰু 20 বছৰৰ আগৰ কথা, আৰু তেতিয়া এটা কেক হ'লেই হৈ গ'লহেঁতেন। কিন্তু আজিকালি 2-3টা কেক লাগে, এটা কেক যিহেতু মুখত সানিব লাগিব, মুখত সানি ফটো দিব লাগিব বা এনেকুৱা আৰু। এতিয়া মই ভাবিছোঁ যে আজিকালি মানে এনেই সাধাৰণভাৱে যিকোনো মানুহে চলিবৰ কাৰণে খুব এটা প্ৰয়োজন নহয় পইচাৰ, কিন্তু দেখুৱাবৰ কাৰণে কিন্তু খৰচা হয় বহুত।